নমস্কাৰ। কবিতাৰ শিৰোনামা নাৰী তুমি অনন্যা। কবি গৌৰৱ ভৰালী। আবৃত্তি মনালিছা বৰঠাকুৰ। নাৰী অনন্যা, নাৰী অপৰূপা, তুমি মহীয়সী, তুমি মা কালী, তুমি এই ভাগ্যৱতী। পুৰুষ দলিত এই সমাজৰ তুমিয়েই আকৌ নিৰ্যাতিতা চৰিত্ৰহীনা। তোমাৰ নামত নামকৰণ, নানা পূজা, নানা দিৱস, কিন্তু কি সভ্য সমাজৰ কৰ্ম? মাটিৰে নিৰ্মিত নাৰীৰূপী দেৱী সকলোৰে উপাস্যা তুমি, আৰু মানৱীৰূপী পঞ্চভূতি নাৰী কাৰোবাৰ কামনাৰ বলি। নালাগে এনে নাম, নালাগে সন্মান, নালাগে এনে সংৰক্ষণ, য'ত সুস্থ শৰীৰে পংগু সমগ্ৰ নাৰী জাতি। হে ভদ্ৰ সমাজ, যদিহে তুমি দিব খোজা বাইদেউ ভণ্টি মাতৃ সম্পৰ্কৰ এটি নাম, একেটি সৰল ৰেখাত থাকিব দিয়া পুৰুষ নাৰীৰ মান। চিন্তাৰ প্ৰসূতি কক্ষত চিন্তা শক্তিৰ কৰ্ষণেৰে আমাৰো আছে বিশ্বজিনাৰ সপোন, কিন্তু থমকি ৰওঁ। সমাজৰ বোজা বুলি ভাবা আমাৰ সপোন ধ্বংস কৰা সেই 18 বছৰ বয়সটোতে থমকি ৰওঁ। পৰিয়ালৰ পৰিচালনাত, বিয়াৰ বান্ধোনত আমি যেন হেৰাই যাওঁ। যিমান চেষ্টা কৰিও চলি অহা ৰক্ষণশীল পদ্ধতিটোৰ মাজত কৰবাত হেৰাই যাওঁ। নাম জিনাৰ দৌৰত তিৰস্কাৰৰ পাত্ৰী হওঁ। কিবা মূল্য এনে নাৰী দিৱসৰ, কিবা মূল্য এদিন পূজনৰ? যদি কৰিবই খুজিছা মহিলা সবলীকৰণ, যদি সঁচাকৈ বিচাৰিছা নাৰী উন্নতিকৰণ, তেনেহলে দিয়া স্বাধীনতা, হীনমন্যতাৰ পৰিৱৰ্তন কৰা। তাৰ পিছত দেখিবা সপোনৰ দৌৰত নাৰী সবলীকৰণৰ আঁচনিক উফৰাই তোমাৰ দেশৰ নাৰীয়ে আকাশ চুইছে, তোমাৰ দেশৰ নাৰীয়ে বিশ্ব জিনিছে। নাৰী তুমি অনন্যা, সময়ে চিঞৰিছে। ধন্যবাদ।